এ উঠো 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 গেল তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বন্ধুসকল নতুন ভিডিঅ'টো এটালৈ স্বাগতম জনাইছোঁ আৰু বন্ধুসকল আজি হৈছে কাতি বিহু চ' কাতি বিহু উপলক্ষে মই আজি ভিডিঅ'টো বনালোঁ চ' সকলোখিনি আপোনালোকক দেখুৱাম ভিডিঅ'টোত আপোনালোকে লাষ্টলৈ চাই থাকিব তাৰপিছত আজি মোৰ লগত কোন আছে মই দেখুৱাই আছোঁ সেই এইটো গাছত কোন চাওক এইটো গাছত কোন উঠি আছে দেখা পাইছে চ' ই মোৰ লগত যাব এতিয়া চ' মই যাম এতিয়া এই কাতি বিহুত কি কেনি লাগে চাকি জ্বলাবলৈ কি লাগে তো ঔটেঙা আনিব যাম তাৰপিছত চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ তো বলক আমি ঔটেঙা আনিব যাওঁ আৰু পিছপিনে এখন বাৰী আছে চ' তাত আমি ঔ আনিব যাম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক তো বলক ঔ আনিব যাওঁ তো আমি ঔ আনিবলৈ যাই আছোঁ চ' লগত আছে ই মোৰ পাৰ্টনাৰ হয় চ' আমি বাৰীলৈ যাম এতিয়া চাই থাকক এইখন হৈছে বাৰী চ' এই বাৰীখনেদি যাব লাগিব সুৰ সুৰীয়া ৰাস্তা বিৰাট জংঘল একদম দামু দামৰা এইটো আমাৰ দামৰা হেই হাই কৰি দি ৰাস্তা সুৰ সুৰীয়া তো বন্ধুসকল গাঁৱত থাকিলে আপোনালোকৰ এটাই সুবিধা হ'ব আপোনালোকে য'তে যায় তাতে আপোনালোকে এই আমাৰ যেনেকৈ ঔৰ গাছ যিকোনো মানে উৎসৱ পাৰ্বণত লগা চব বস্তু পাই যাব সেইবাবে আপোনালোকে গাঁৱত থকাৰ চেষ্টা কৰিব নগৰত নাযাব নগৰত গ'লে আপোনালোকে এইবোৰ কিনি খাব লাগিব চ' এই এটা আনাৰ লগে লাগে ঔটেঙা পাই গ'লোঁ চ' সি মোক ঔটেঙাটো দিলে ক'ত গ'লে এইটো জংঘলৰ মাজত সি সোমাই গৈছে চ' ঔটেঙা এইটো পালোঁ এইটো এতিয়া নহ'ব দেচোন এইটো পকা ঔটেঙা চ' আৰু এটা মই বিচাৰি আছোঁ এই কাঁচাই নাচা গাছত নুঠবি দেই আজি শনিবাৰ আৰু এইডাল হৈছে ঔটেঙাৰ গাছ বহুত চাউৰা দেই ইমানবোৰ ঔটেঙা পালোঁ অলৰেডি আৰু দুটামান হ'লে হৈ যাব হ'ব জাঙা আৰু নালগে তো এতিয়া আমাৰ ঔটেঙা লোৱা হৈ গ'ল এই দুটা ল'লোঁ আৰে তোৰ দেখি দি চ' এই দুটা আমি ল'লোঁ এতিয়া আমি ঘৰমুৱা হওঁ আৰু এতিয়া লাগিব আমাক শালা চাচিব লাগিব বাঁহৰ শালা কাৰণ বাঁহৰ শালাত দিহে আমি পথাৰত এইবোৰ ঔৰ চাতি দিব যাম চ' তাৰ বাবে আমি ওলাই আহিলোঁ জংঘলৰ পৰা আৰু বলক আমি ভিডিঅ'টো অলপমান পিছত ষ্টাৰ্ট কৰি আছোঁ ত' আমি ঔ চৌ লৈ আহিলোঁ আৰু এই দুটা মই ঔৰ এতিয়া ইয়াতে মই থৈ দিছোঁ ইয়াতে আৰামছে থৈ দিলোঁ এতিয়া আমি শালা কাঠি চাচিব যাব লাগে চ' ই আৰু মই এতিয়া শালা কাঠি চাচিব যাম বাঁহ কাটিব নাযাওঁ বাঁহ আছে অলৰেডি চ' তাত আমি কাটিম ত' চাই থাকক ভিডিঅ'টো ত' গাইজ বন্ধুসকল আপোনালোকে এটা কথা কওক আপোনালোকে IPL বৰ্তমান চলি আছে চ' IPLত আপোনালোকে এণ্ডিং কাটিছে নে কটা নাই ত' যদি কাটিছে কওক কমেণ্ট কৰি আৰু ই যিটো পাৰ্টনাৰ আছে ইয়াৰ এটা পাৰ্টনাৰ আছে চ' সি বোলে মানে IPLত এণ্ডিং কাটি সি 11,000 পাইছে না 11,000 টকা পাইছে 11,000 টকা দি সি ৰিয়েলমি স্মাৰ্টফোন এটা কিনিছে চ' কেনে হ'ব লাগিব সি প্লেয়াৰ ডেঞ্জাৰ প্লেয়াৰ আছে চ' আপোনালোকে মোক কমেণ্ট কৰি কওক আপোনালোকে এণ্ডিং কাটে নে নাকাটে কাটিব নালাগে দেই এইবোৰ বেয়া অভ্যাস তো গাইজ এতিয়া আমি আহি পালোঁ বাঁহৰ বাৰীত চ' দেখিছে আৰু এইখনেই হৈছে মেইন আমাৰ বিখ্যাত দাও চ' এইখনেৰে আমি এতিয়া ঘপা গাঁও কাটি গাছ কাটি আছোঁ বাঁহৰ চ' তাৰ বাবে চাই থাকিব নালাগে মই কাটি আছোঁ কাটা হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ এই ই কাটব মই নাকাটোঁ কাৰণ মই ভিডিঅ' বনোৱাত ব্যস্ত মানুহ জানেই চ' আমাৰ পাৰ্টনাৰে বাঁহ কাটি আছে এতিয়া চ' সৰু সৰু বিজলী বাঁহ কাটব লাগিব আমি ডাঙৰ বাঁহ কাটব নৰা আৰু এইটো আমাৰ হৈছে পুখুৰী কি মাছ আছে ফিচাৰী মাছ আছে ইয়াৰ চাবি আৰু খালত পৰবি যাওঁতে जोर लगा के
जोर लगा के बस खानिक मिनी बादल तो तनाते इमें टाइम लगे नेकी সো এইবিলাক হৈছে গাইজ আমাৰ আদা সো এইবিলাক আদা ৰুব লাগিব কাৰণ আজি আদা দেউল সো গাইজ আপোনালোকক এটা বস্তু দেখাই আছোঁ এইটো দেখিছে আপোনালোকে আমাৰ পুখুৰী বহুত ৰ'দ দি আছে ভালদৰে নেদেখিব চা এই পাটনাৰে মাছ মাৰি আছে মাছ মাৰিব আহিছে সো কি হয় দেখা পাম আৰু আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাই আছোঁ ভিডিঅ' ক্লিপটোত আপোনালোকে মাছ দেখিব কিছুমান দেখা পায় নে নাপায় নাজানো বহুত ৰ'দ দি আছে তেওঁ মই ভিডিঅ'টো কৰিছোঁ চাওক ভিডিঅ'টো ওচৰতে মাছবিলাক আহি থাকে তাৰমানে তো গাইজ দেখা পাইছে যদি ভালদৰে মাছ আছে ইয়াতে দেখা পাইছে নে পোৱা নাই নাজানো চ' ইয়াতে ওচৰতে মাছ আহি আছে আমাৰ এইটো আমাৰ পুখুৰী উঠো গেল আৰু তাত চাওক এতিয়া পুৰা মাছ মাখানে একদম পুৰা জিলমিল কৰি আছে কলপাত খাই থাকে একদম কলপাত দিলে ওচৰত আহি থাকে একদম তো গাইজ ওৰ ছাতি দিবৰ কাৰণে আমাৰ এইবিলাক শালাবোৰ চাফা অলৰেডি হৈ গ'ল কমপ্লিট তো এতিয়া আমি সন্ধিয়ালৈ অপেক্ষা কৰিব লাগে কাৰণ সন্ধিয়া আমি পথাৰত গোটেই মিলি ছাতি দিব যাম তো আপোনালোকে ভিডিঅ'টো একেবাৰে সন্ধিয়াত লগ পাব মোক তো এতিয়া বাই সন্ধিয়াত ওলাই আছোঁ এয়া আমি আহিলোঁ পথাৰত বন্তি পুৰিব নহয় দে চাকি দিবলৈ আহিছোঁ পথাৰত আৰু অলপ সন্ধিয়াই হৈ গ'ল আপোনালোকে পোহৰ দেখা পায় নে নাপায় ঠিক নাই চ' আমি যাই আছোঁ এতিয়া বাইদেউ আছে মোৰ লগত তো বলক পথাৰত যাই পাই ছাতিটো দি আহোঁ পটাপট দেৰি হৈ গ'ল তো বন্ধুসকল আপোনালোকে ইয়াতে যিবোৰ এই পোহৰ দেখিছে এইবোৰ মানে পথাৰত মানে মানুহে চাকি দিছে চ' মই ইয়াতে ভিডিঅ' জুম কৰি আপোনালোকক দেখুৱাইছোঁ আৰু এইটো হৈছে মোৰ ছাতি চ' মই ইয়াতে এটাই ছাতি দিছোঁ আৰু ইমানবোৰ ছাতি দিছে চ' এই দিছোঁ দেই আৰু তো গাইজ জাষ্ট ছাতি দি আহিলোঁ আমি পথাৰত গৈ তো তাৰমানে তাত বহুত মানে লাইটৰ প্ৰব্লেম তাৰপিছত আমি দেৰিকৈ গ'লোঁ অলপমান তো সেইবাবে আমাৰ ভিডিঅ' কৰাই নহ'লাক তো অলপমান কৰিছোঁ আপোনালোকে কেনে পাইছে জনাব তো আজিলৈ ইমানেই বন্ধুসকল ৰাখিছোঁ বাই অলপ পিছত ৰাখিম মই ঘৰত যাইছোঁ আপোনালোকক চাই থাকক তো গাইজ আমি এনেকৈ ছাতি দিছোঁ ইয়াতে চ' ইয়াতেও দিছোঁ তাৰপিছত এইখন হৈছে আমাৰ মেইন গুৰুৱাখন চ' ইয়াতে আমি গুৰুৱাখন নহয় দেই কি বা নাজানো দেই তো ইয়াতে আমি ছাতি দিছোঁ ইয়াতে পথাৰ দিম অলপ পিছত তাৰপিছত সেয়াই আৰু দুটামান দিছোঁ ছাতি এই এটা তো এয়া হৈছে প্ৰসাদ তো এতিয়া মই প্ৰসাদখিনি খাই লওঁ চবকে দিয়া হোৱাৰ পিছত মই খোৱালোঁ এতিয়া তো বন্ধুসকল এই ভিডিঅ'টো মই ইমানলৈ ৰাখিছোঁ আৰু কেনে পালে ভিডিঅ'টো কমেণ্ট কৰি নিশ্চয় জনাব আৰু লগতে আপোনালোকক হেপী কাতি বিহু আপোনালোকৰ দিনবোৰ ভালে কুশলে যাওক নতুন বছৰ আহিবলগীয়া হৈছে চ' বাই আজিলৈ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে লাইক কৰিব বাই ধন্যবাদ